তেখেতক মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে ফৰেষ্ট গাৰ্ডৰ পৰাগ ব্ৰহ্ম তেখেতক নিযুক্তি পত্ৰ প্ৰদান কৰিব আমাৰ আজিৰ মুখ্য অতিথি BTRৰ চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত প্ৰমোদ বড়ো ছাৰ তেখেত। ফৰেষ্টাৰ 1ৰ প্ৰাঞ্জল দাস তেখেতক মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ পিছত ফৰেষ্ট গাৰ্ডৰ পৰাগ ব্ৰহ্ম। হাত চাপৰি দিব সকলোৱে। BTR চৰকাৰৰ দ্বাৰা বন বিভাগৰ নিযুক্তি পত্ৰ প্ৰদানৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ টোটেল 84, ফৰেষ্ট গাৰ্ডৰ টোটেল 330 জন। প্ৰাঞ্জল ব্ৰহ্ম ফৰেষ্ট গাৰ্ড। প্ৰাঞ্জল ব্ৰহ্ম তেখেতক কংগ্ৰেচুলেশ্যন। ধন্যবাদ থাকিল ছাৰলৈ। আমাৰ আজিৰ নিযুক্তি পত্ৰ প্ৰদান এই অনুষ্ঠান চলি থাকিব। बिनि सिगांनो जोंनि गाहाय आलासि सार बिथाङा गुबुन मोनसे हाबाफारियाव थांगोन। बिनि थाखायनो सार बिथांखौ बिबुंथि लाखिनो थाखाय गुरै खावलायबाय। আজি আমাৰ বহুত দিনৰ পৰা অপেক্ষা কৰা বিশেষকৈ আমাৰ ফৰেষ্টৰ বিষয়াসকলে বহুত দিনৰ পৰা প্ৰচেষ্টা হাতত ৰাখিছিলে আৰু আমাৰ CSB গঠন হোৱাৰ পিছত প্ৰথম এপইণ্টমেণ্ট আজি আমি ফৰেষ্ট বিভাগত দিবলৈ সক্ষম হৈছোঁ। আৰু এই কাৰ্যসূচীত উপস্থিত আমাৰ বিধায়ক ভূপেন বড়ো ডাঙৰীয়া বৰমা সমষ্টিৰ, বিধায়ক জলেন दैमारी ডাঙৰীয়া আমাৰ তামুলপুৰৰ, আমাৰ MCLA হেমন্ত ৰাভা ডাঙৰীয়া, আমাৰ বড়োলেণ্ডৰ ফৰেষ্ট বিভাগৰ মুৰব্বী সুমন মহাপাত্ৰ ডাঙৰীয়া, আমাৰ মানাসৰ ডাইৰেক্টৰ ডক্টৰ ৰমেশ ডাঙৰীয়া আৰু ফৰেষ্ট বিষয়াসকল, প্ৰাক্তন MLA সন্দীপ বসুমতাৰী ডাঙৰীয়া, প্ৰাক্তন EM ৰবীন বালা বিশ্বাস ডাঙৰীয়া আৰু আজি আমাৰ এপইণ্টমেণ্ট গ্ৰহণ কৰিবলৈ অহা আমাৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰ গ্ৰেড 1ৰ আমাৰ সকলো সিলেক্টেড কেণ্ডিডেটসকল, মই প্ৰথমে আপোনালোক সকলোলৈ অভিনন্দন জনাইছোঁ। এপইণ্টমেণ্ট পাই ভাল লাগিছেনে নাই? আজি এপইণ্টমেণ্ট পাব গৈ আছে, ভয় লাগিছে? আচ্ছা, কিমানে এপইণ্টমেণ্ট ল'ব আহিছে? হাত উঠাওকচোন ইয়াতে। ঠিক আছে, থেংক ইউ। মই বিশেষ কাৰণত আগতে যাব বিচাৰিছোঁ, সেইকাৰণে আমাৰ অলপ পিছত বিধায়কসকল ভাষণ ৰাখিব, ডিষ্ট্ৰিবিউশ্যনো লাহে লাহে হ'ব। গভৰ্ণমেণ্ট চাকৰি এইটো এটা ৰুল ৰেগুলেশ্যনৰ মাজত হয়। আপোনালোক আজিৰ পৰা এপইণ্টমেণ্ট লেটাৰটো হাতত ৰিচিভ কৰা দিনৰ পৰা চৰকাৰী মানুহ, আৰু চৰকাৰী মানুহ হিচাপে অলপমান ৰুল ৰেগুলেশ্যনৰ মাজত, নিয়ম নীতিৰ মাজত থাকিব লাগিব। এতিয়া ট্ৰেইনিং হ'ব, অলপ আগতে কৈ গৈছে, আৰ্মছ ট্ৰেইনিং হ'ব, যিহেতু ফৰেষ্টত কাম কৰিব লাগিব, জীৱ জন্তু থাকে, চোৰাং চিকাৰী থাকে, তো অলপমান আৰ্মছ ট্ৰেইনিং দিব। আৰু ইয়াৰ পিছত দিব ফৰেষ্ট স্কুলত, যে ফৰেষ্ট আৰু ৱাইল্ড লাইফটো কি, ইয়াৰ বিষয়ে জানিব লাগিব। এতিয়া যিসকলে আৰ্টছত পঢ়িছিলে, কোনোবা ছায়েন্সত পঢ়িছে, হাইস্কুল পৰ্যায়ত ছায়েন্সত পঢ়িলেও আমাৰ বনৰ ওপৰত, ফৰেষ্টৰ ওপৰত
বন্যপ্ৰাণীৰ ওপৰত, পৰ্যাবৰণৰ ওপৰত, বায়'ডাইভাৰ্চিটিৰ ওপৰত কিছুমান কথা শিকিব পাৰিছে। এই এপইণ্টমেণ্টটো পোৱাৰ পিছত পিউৰলি আপোনালোকে ফৰেষ্টৰ মানে মানুহ হ'ল আৰু ফৰেষ্ট বিভাগটো চোৱাৰ কাৰণে দায়িত্ব পালে। আমাৰ পৃথিৱীখন জীয়াই থাকিব লাগিলে জংঘলটো বাচি থাকিব লাগিব। জংঘলত কি থাকে? অকল গছ নাথাকে, তাত এনিমেলছ থাকে, তাত যিটো নেকি আমাৰ ইনচেক্টছ থাকে, বহুত জীৱ জন্তুৰ পৰা আদি কৰি বহুত জীৱ তাতে থাকে, যিখিনিয়ে নেকি গোটেই পৃথিৱীখন নিয়ন্ত্ৰণ কৰে। আমাৰ বাকী অঞ্চলবিলাকত মানুহবিলাকে জংঘল কাটি শেষ কৰিলে, কিন্তু ফৰেষ্টত জংঘল কাটিব নোৱাৰে। ফৰেষ্টৰ আইন আছে, আৰু সেই জংঘলটো কাটিব নোৱাৰাৰ কাৰণে আজি আমাৰ বতৰটো, যিটো আমাৰ ক্লাইমেটটো, বায়'ডাইভাৰ্চিটিটো, ইক'লজিটো, সেইটো বেলেঞ্চ কৰিব পাৰিছে। এতিয়া সেইকাৰণে বেলেগ চাকৰিতকৈ আপোনালোকৰ চাকৰিটো বেলেগ। আপোনালোকে জংঘলৰ প্ৰতি, গছ গছনিৰ প্ৰতি মৰম অলপ বেছিকৈ কৰিব লাগিব। ৱাইল্ড লাইফৰ প্ৰতি অলপ মৰম বেছিকৈ কৰিব লাগিব। ৱাইল্ড লাইফত জীৱ জন্তুবিলাক, এইবিলাক বহুত ইনডেঞ্জাৰ স্পেচিছ আছে। কিছুমান এনেকুৱা প্ৰাণী আছে যিসকলে মৰি মৰি শেষ হৈ গ'ল, হয়তো আমাৰ মানাছত অকলে আছে, বেলেগত নাই। ক'তবা এনেকুৱা গছ আছে যিটো মৰি মৰি শেষ হৈ গ'ল, কোনোবা এটা জংঘলত বাচি আছে। পৃথিৱীৰ কাৰণে সেইটো বহুত মূল্যৱান। এই মূল্যৱান গছ গছনি আৰু ৱাইল্ড লাইফটো আমি বচাই ৰাখিব লাগিব। আপোনালোকে যদি ভাল কাম কৰে, আমাৰ বায়'ডাইভাৰ্চিটিটো বেলেঞ্চ হ'ব। আজি আমাৰ চৰকাৰ গঠন হ'ল 4 বছৰ। এই 4 বছৰত আমি ৰাইমানা নেশ্যনেল পাৰ্ক, যিটো ৰাইমানা, সেইটো আগতে ধ্বংস হৈ গৈছিলে। ইয়াৰ গছ গছনি কাটিলে, ইয়াৰ জীৱ জন্তু মাৰি পেলালে। ইমান সুন্দৰ এটা অঞ্চল, ৱেষ্ট বেংগল, ভূটান আৰু অসমৰ এটা কোণাত এই আমাৰ ৰাইমানা নেশ্যনেল পাৰ্কটো আছে। ভেৰি বিউটিফুল। তাত গ'লে বহুত ভাল লাগে। মই বেছি যোৱা নাই, একবাৰেই গৈছোঁ, কিন্তু যিখিনি ভিডিঅ' চিডিঅ' কৰি আনি মোক দেখাইছে, খুব ভাল লাগে। এতিয়া সেইটো ষ্টেটাছটোত নাইকিয়া হৈছিলে। আমি পুনৰ ৰাইমানা নেশ্যনেল পাৰ্কটো আমি যোৱা 2 বছৰ আগত এইটো পুনৰ আমি নটিফাই কৰিলোঁ, আৰু ইয়াৰ প্ৰটেকশ্যনৰ কাম চলি আছে। আজি 2 বছৰ হোৱাৰ লগে লগে ইয়াৰ জংঘলটো আকৌ উঠি গ'ল, আৰু তাত আমাৰ ব্লেক পেন্থাৰ, হৰিণ, বিভিন্ন জীৱ জন্তু অহা আৰম্ভ হৈ গ'ল। এতিয়া সেই জীৱ জন্তুবিলাকক এটা আমি ভাল ঘৰ দিব লাগে, ভাল স্থান দিব লাগে, ভাল জাগা দিব লাগে, আৰু ইহঁতৰ ঘৰ বুলি ক'লে সেই ফৰেষ্টটোৱে হয়। এতিয়া আমাৰ পৃথিৱীখন সৌন্দৰ্য কৰাটো অকল মানুহে নহয়, এই জীৱ জন্তু চবকো লৈ পেলাই পৃথিৱীখন সৌন্দৰ্য হৈছে। আৰু আজিৰ সময়ত টুৰিজিম যিটো ছেক্টৰ, সেইটো বহুত আমাৰ কাৰণে মূল্যৱান। টুৰিজিমটো যদি, যিটো নেকি আমাৰ পৰ্যটক, সেইসকল আহিব লাগিলে ফৰেষ্টটো ঠিক ৰাখিব লাগিব। পৃথিৱীত মেক্সিমাম যিটো টুৰিষ্ট, সেইসকলে ক'ত যায়? নেচাৰটো চাবলৈ যায়, প্ৰাকৃতিটো চাবলৈ যায়, ফৰেষ্ট চাবলৈ যায়, জংঘল চাবলৈ যায়। কিন্তু তাত জংঘলে নাই, ফৰেষ্টে নাই, প্ৰকৃতি ভাল নহয়, তেনেহ'লে তাতে টুৰিষ্ট নাহিব। তো এইকাৰণে আমাৰ যিখিনি আছে, ইয়াৰ কাৰণে আকৌ আমি এটা চেষ্টা কৰিলোঁ। আমাৰ আজি CSD ডাঙৰীয়া আছে, আমাৰ মুৰব্বী, তেখেতৰ কাৰণে একবাৰ হাত চাপৰি দিয়ক আপোনালোকে। আজি আমি ক'ব লাগিব যে তেখেতৰ দিনতে আমি আৰু এটা নেশ্যনেল পাৰ্ক ঘোষণা কৰিলোঁ, চিকনা জহলাও নেশ্যনেল পাৰ্ক। 2টা চিকনা জহলাও নেশ্যনেল পাৰ্ক কমপ্লিটলি ধ্বংস কৰি দিলে। তাত নেশ্যনেল পাৰ্ক কৰিবলৈ বহুত বেছি নাই তাত, কিন্তু এটা সাহস কৰি পেলাই পুনৰ আমি চিকনা জহলাও নেশ্যনেল পাৰ্কটো আমি উদ্ধাৰ কৰিলোঁ। আৰু এই 2টা পাৰ্ক মিলি প্ৰায় আমাৰ 1000 স্কোয়ার কিলোমিটার হ'ব। 2টা मिली कितना होगा? 800 होगा, 422 और 422 360, 700 800 স্কোয়ার কিলোমিটার এপ্রক্সিমেটলি। 800 স্কোয়ার কিলোমিটাৰৰ আমি আকৌ 2টা ফৰেষ্ট আমি আমাৰ দিনত কৰিব পাৰিলোঁ। এতিয়া আমাৰ হাতত আছে কুইকলি, মই যোৱাকালিও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ফোনত কথা পাতিছোঁ যে অলপমান ফৰ্মেলিটি আছে, ইয়াৰ পিছত খালেংদুৱাৰত আকৌ আমি প্ৰায় 50 স্কোয়ার কিলোমিটাৰৰ এটা ৱাইল্ড লাইফ মানে ঘোষণা কৰিবলৈ গৈ আছোঁ। হাতী মানৱৰ সংঘাত হৈছে এতিয়া, হাতী আৰু মানুহৰ সংঘাত।
হাতী মানুহৰ সংঘাত হোৱাৰ মূল কাৰণটো মানুহে হয় হাতীটোতো ৱাইল্ড লাইফ ইহঁতৰ ঘৰবিলাক আমি ইহঁতৰ জাগাবিলাক আমি এনক্ৰচ কৰিছোঁ আমি বহুত ভিতৰলৈ যাই পেলাই মাটিবিলাক আজি এনক্ৰচ কৰিলোঁ ইহঁতৰ যিটো মানে এলিফেণ্ট কৰিডৰবিলাক আমি বন্ধ কৰি দিলোঁ এতিয়া তেখেতসকলে ক'ত যাব তেখেতসকলৰ বহুত এটা দীঘলীয়া এটা স্পেচ থাকে য'ত তেখেতসকলে ঘূৰা ফুৰা কৰে যেতিয়া তেখেতসকলৰ জীৱ জন্তুবিলাকৰ কেৰেক্টাৰবিলাক বেলেগ বেলেগ তেখেতসকলক বাচ্চা জন্ম দিয়াৰ কাৰণে এটা জাগা লাগে গড়ৰ কাৰণে এটা তেনেকুৱা এটা জাগা লাগে হাতীৰ কাৰণে তেনেকুৱা জাগা লাগে এইবিলাক বহুত এটা কথা বুজিব লগা আছে বাট ভেৰি ইণ্টাৰেষ্টিং মই নিজে বটানীৰ ছাত্ৰ আছিলোঁ তো গছ গছনিৰ লগত মোৰ বহুত মানে এট্ৰেকশ্যন এটা আছে ৱাইল্ড লাইফৰ লগত যিটো আছে বহুত এটা এট্ৰেকশ্যন আছে জুলজি পঢ়িছিলোঁ আৰু তাতকৈ বেছি এটা কি আছে নেচাৰৰ ওপৰত ইক'লজিৰ ওপৰত যেতিয়া ষ্টাডি কৰে অট'মেটিক আমাৰ প্ৰকৃতিৰ প্ৰতি এটা প্ৰেম আহি যায় আজিৰ সময়ত যি সময়ত আমি বসবাস কৰিছোঁ ইয়াত গ্ল'বেল ৱাৰ্মিংটো আমাক একদম বহুত এটা থ্ৰেট আনি দিছে এই বছৰ বৰষুণ নাই তামোলপুৰ আৰু বাক্সা জিলা মিলি পেলাই 72% বৰষুণ কম হৈছে আমাৰ খেতিয়কবিলাক খেতি কৰিব পৰা নাই ইয়াৰ কাৰণটো অকল আমি নহয় ডেভেলপমেণ্টৰ নামত বহুত ঠাইবিলাকত গছ গছনি কাটি জংঘল কাটি সব চাফা কৰি দিলে যাৰ কাৰণে আজি উষ্ণতাটো বাঢ়ি আছে আৰু গ্লেচিয়াৰটো গলি গ'ল যিটো আমাৰ হিন্দুকুছ হিমালয়ান ৰেঞ্জ বিভিন্ন অঞ্চলত গ্লেচিয়াৰ বুলি কয় আপোনালোকে ইউটিউবত চালে গম পাব বহুত বছৰ হাজাৰ বছৰ আগৰ পৰাই বৰফবিলাক তাতে একদম ডাঙৰ ডাঙৰ বৰফটো মানে কি আছিলে এইটো জুম পাতি আছিলে আৰু সেইটো কেতিয়াও গলি নাযায় তাৰ পৰাই গোটেই প্ৰকৃতিটো আমাৰ কি হয় জলবায়ুটো মানে কি হয় বেলেন্স হয় যেতিয়া পৃথিৱীখন গৰম হৈ গ'ল এই বৰফবিলাক লাহে লাহে গলি 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 শেষ হৈ গ'ল আৰু শেষ হোৱাৰ লগে লগে এতিয়া আমাৰ তাত হিন্দুকুছ এই এৰিয়াবিলাকতে 5টামান গ্লেচিয়াৰ নোহোৱা হৈ গ'ল তাৰ পিছত কি হ'ল পানীবিলাক লাহে বাঢ়ি গ'ল আমাৰ বেলেন্স নোহোৱা হৈ গ'ল বতৰটো আগতে আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ দুৰ্গা পূজালৈ আহিলে আমি চুইটাৰ পিন্ধো দুৰ্গা পূজা এতিয়া দুৰ্গা পূজা বাদ দিয়ক এই বছৰটো মই গোটেই বছৰটোত একবাৰো জেকেটে নিপিন্ধিলোঁ জেকেট পিন্ধিবই লগা নহ'ল যোৱা বছৰ ইন্দি কাপোৰেদি পঠাই দিলোঁ এই বছৰটো কোনো জেকেট বিচাৰিবই লগা হোৱা নাই একদিনৰ কাৰণে তাৰমানে একদম প্ৰকৃতিটো চেঞ্জ হৈ গ'ল কি কয় নেচাৰটো বায়'ডাইভাৰ্চিটিটো আমাৰ গোটেই চেঞ্জ হৈ গ'ল তো সেইকাৰণে আজি আপোনালোকৰ এটা গধুৰ দায়িত্ব আছে আহি থকা প্ৰজন্মৰ কাৰণে আমি ফৰেষ্টটো প্ৰটেকশ্যন দিব লাগিব আৰু একবাৰ চকুমুজি যদি চাই পৃথিৱীখন ইমান সুন্দৰ এটা গছ এটা জংঘলত এটা গছ আছে শাল গছ এইটো গোটেই সেই এৰিয়াত শাল গছ পায় ক'ৰবাত শিশু গছ পায় গোটেই সেই এৰিয়াত পায় এনিমেলবিলাকৰ তেনেকুৱা জাগা বিচাৰি লয় আমাৰ গল্ডেন লেংগুৰ আছে সবচে মানে পৃথিৱীত সবচে পপুলাৰ আমাৰ গোল্ডেন লেংগুৰৰ কাৰণে বেংগল ফ্লৰিকান যোৱাকালি আমাৰ ডাইৰেক্টৰ ডাঙৰীয়াই কিতাপ দিছে বেংগল ফ্লৰিকানৰ সংখ্যাটো বাঢ়ি যাই আছে এনেকুৱা ইনডেঞ্জাৰ কিছুমান স্পেচিছ আছে বৰনদীত আমাৰ পিগমি হক আছিলে যিটো নেকি ইনডেঞ্জাৰ স্পেচিছ এইবিলাক আমি প্ৰটেকশ্যন দিব লাগিব এই প্ৰটেকশ্যন দিয়া মানে আমাৰ আহি থকা প্ৰজন্মৰ কাৰণে ভৱিষ্যতৰ কাৰণে এই স্পেচিছবিলাক বচাই ৰখাৰ কাৰণে পৃথিৱীত কিবা এটা মূল্যৱান বস্তু বচাই ৰখা হ'ব তো এই কাৰণে জংঘল কাটাটো আমি যেনেকৈ নহওক বন্ধ কৰিব লাগিব ইয়াৰ কাৰণে এৱাৰনেছ কৰিব লাগিব আৰু ভালকৈ আপোনালোকে এজন দায়িত্বশীল ব্যক্তি হ'ব লাগিব চৰকাৰী ৰুলটো হৈছে কি ইয়াত কাম মানে পলায়নবাদী হ'ব নালাগে মই আজি বহুতকে দেখিছোঁ যে সদায় ট্ৰেন্সফাৰ বিচাৰে ইয়াৰ পৰা তাত সেইদিনা এটা ডাঙৰ গ্ৰুপ আহিল ট্ৰেন্সফাৰ বিচাৰি 25 জন মই সুধিলোঁ আপোনালোকে কেইবাৰ ট্ৰেন্সফাৰ হ'ল কিমান বছৰ হ'ল চাকৰি 12 বছৰ হ'ল ছাৰ কেইবাৰ ট্ৰেন্সফাৰ হ'ল একবাৰো হোৱা নাই তো একবাৰো হোৱা নাই একবাৰ আমাৰ ইএমএ ট্ৰেন্সফাৰ কৰিছে এটা ডিপাৰ্টমেণ্টত বেলেগ জাগালৈ কোনো নাযায় মানে চাকৰিটো গভৰ্ণমেণ্টেহে ডিচাইড কৰিব আৰু আজিৰ পৰা 5টা যোনে এপইণ্টমেণ্ট পাব 10টাৰ পৰা 5টালৈ অফিচিয়েল ডিউটি কিন্তু ফৰেষ্ট ডিউটিটো তেনেকুৱা নহয় কোনোবা ৰাতি যাব লগা হ'ব পাৰে কোনোবা দিনত যাব লগা হ'ব পাৰে কোনোবা কেতিয়াবা যাব লগা হ'ব পাৰে ক'ৰবাত বোলে হাতী আহিছে তাতে মাতিব গতিকে হাতীটো কেনেকৈ ডিল কৰিব হাতীটো ডিল কৰিব লাগিলে হাতীৰ সাইকোলজিটো জানিব লাগিব বাঘৰ লগত ডিল কৰিব লাগিলে বাঘৰ সাইকোলজিটো জানিব লাগিব এনিমেলে মানুহক হঠাৎ এটাক নকৰে সাপৰ লগত ডিল কৰিব লাগিলে সাপৰ সাইকোলজিটো জানিব লাগিব
মোৰ আগতে খেতি কৰা সময়ত গুৰু দুটা আছিলে, খেতি কৰা গুৰু, যিটো আমি হালোৱা গুৰু বুলি কওঁ। মানে গুৰু দুটাৰ লগত এনেকা ফ্ৰেণ্ড হৈ গ'ল, 1 কিলোমিটাৰ দূৰত মাটি আছে, তাতে খেতি কৰোঁ। আবেলি যেতিয়া আমি আলি চালি দি পেলাই বাৰিষাৰ সময়ত ঘৰলৈ আহোঁ, তেতিয়া মানে কোদালটো লৈ আহিব লাগে, আৰু গুৰু দুটাক মই কৈ দিওঁ, তহঁতে পিছে পিছে আহিবি মোৰ। দুটাও পিছে পিছে আহি মোৰ ঘৰ পায়। আমি একেলগে 3জনো আহোঁ, দুটা গুৰু আৰু মই, আমি একেলগে ফ্ৰেণ্ড হৈ আছিলোঁ। কেতিয়াবা এনেকা হয় দৌৰিবলৈ মন যায়, ময়ো সৰু আছিলোঁ, মই গুৰু দুটাক কওঁ যে কোনে বেছি স্পীডত পাৰে দৌৰিব লাগিব। ষ্টাৰ্ট কৰি দিলে গুৰু দুটাও দৌৰে, ময়ো দৌৰোঁ। আৰু তেতিয়া যেতিয়া বেমাৰ হয় তেতিয়া বহুত দুখ লাগে গুৰুবিলাকে। তেনেকুৱা এটা আমাৰ তাত কুকুৰ আছিলে, মানে সেই কুকুৰটো এনেকুৱা যে য'ত যিমান যায় এনি টাইম মানে লগত থাকে আৰু বুজি পায় এই সময়ত ইফালে যাবলৈ ইফালে যাবলৈ। এনিমেলছবিলাক বহুত ভাল, এইকাৰণে চাইক'লজিটো ইহঁতৰ গম পাব লাগে, ইহঁতৰ লগত সম্পৰ্ক কৰিব লাগে। গছ গছনিও ভাল, মৰি যোৱা 2টা নাৰিকল গছ মই বাচাইছোঁ। নাৰিকল গছৰ এটা বেমাৰ হয়, তামোল গছত খাই যায়। মোৰ এটা সময়ত মই মানে অলপ আপছেট হৈ আছিলোঁ, কিবা কামৰ ব্যস্ত হৈ আছিলোঁ, বহুত বছৰ আগৰ কথা। মই নিজে ৰোৱা নাৰিকল, পিছত একদিন দেখিলোঁ যে নাৰিকলটোতো আৰু মৰিব, গোটেই খাই আধা খাই শেষ কৰিলে। তো মই লগে লগে স্কুটি লৈ দোকানত গ'লোঁ যে মোৰ নাৰিকলটাৰ এনেকুৱা বেমাৰ হৈছে, এইটো ঠিক কৰিব পাৰিবনে নাই। তেখেতসকলে ক'লে পাৰিব, কিন্তু এনেকুৱা কৰিব লাগিব। তো নাৰিকলটো চাফা কৰিলোঁ নিজে, তাত ভিটামিন দিলোঁ, ঔষধ দিলোঁ, আৰু নাৰিকল গছটো যোৱা অহা মই সদায় মৰম কৰিলোঁ যে তই এনেকুৱা মৰিব নোৱাৰা, কিন্তু ভাল হ'ব লাগিব তই। ঔষধ দি 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 এতিয়াও নাৰিকলটো আছে, সুন্দৰ হৈ গ'ল। যিখিনি খাই গৈছিলে আধাতকৈ বেছি খাইছিলে, এতিয়া কিন্তু আকৌ নাৰিকলটাৰ পূৰা হৈ গ'ল। মই য'ত ৰৈ আছোঁ তাতে আছোঁ নাৰিকলটো। সেইকাৰণে মোৰ বিশ্বাস আছে যে এনিমেলবিলাকো মানে যিবিলাক জীৱ জন্তুবিলাকে হওক, গছ গছনি হওক, মানুহৰ যিটো মৰম, মানুহে যদি প্ৰাকৃতিক ভালকৈ মৰম কৰে, ইহঁতেও মানুহ মৰমটো বুজি পায়। কিন্তু ওপৰে ওপৰে নহয়, হৃদয়ৰ পৰা মৰম কৰিব লাগিব। যিয়ে নহওক, আজি চাকৰি আপোনালোকে পালে, বাহিৰত বহুত ওলাই আছে, টকা পইচা দি চাকৰি লৈছে, কিবা লৈছে। এতিয়া এই গোটেই পৰিৱেশটো আপোনালোকৰ ওপৰত, আমাৰ ওপৰত নিৰ্ভৰ কৰিব। আমি স্বচ্ছ এপইণ্টমেণ্ট দিবলৈ দিছোঁ, CSBৰ পৰা কৰিছে, চিলেকশ্যন কৰিব দিছোঁ, মেৰিট বেচিছত ইণ্টাৰভিউ লৈ পেলাই। গোটেই প্ৰক্ৰিয়াটো এটা সঠিকভাৱে আগুৱাই নিবলৈ দিছোঁ। গতিকে আজি এইখিনি মানুহ, বহুত বেছি নহয়, আমাৰ 330 আমাৰ ফৰেষ্ট গাৰ্ড, 84 আমাৰ ফৰেষ্ট গাৰ্ড 1, এই মানুহখিনিয়ে আহি থকা সময়ত বড়োলেণ্ডৰ ফৰেষ্ট প্ৰটেকশ্যনৰ কামটো খুব ভালকৈ আগুৱাই লৈ যাব লাগিব। আৰু এটা ডিচিপ্লিনত, কিছুমান মানুহে চাকৰি পোৱাৰ লগে লগে কেৰেক্টাৰটো বেলেগ হৈ যায়, নিজৰ ঘৰৰ মানুহবিলাকক নাচায়, হয়নে? কিছুমানে অলপ মদ তদ খোৱাটো বেছি হৈ যায়। এইবিলাক কৰিব নালাগে। জীৱনত মানে আমাক ঈশ্বৰে কিয় পঠাইছে, এইটো অলপ মেছেজটো জানিবলৈ চেষ্টা কৰক। এনেই জীৱনটো দিয়া নাই, মানুহৰ জীৱনটো কিবা এটা কৰিব পঠাইছে। কি কৰিব পঠাইছে এইটো বিচাৰক। অকল মানে প্ৰাইম মিনিষ্টাৰ হ'লে, চিফ মিনিষ্টাৰ হ'লে, ইঞ্জিনিয়াৰ, ডক্টৰ হ'লে, প্ৰেছিডেণ্ট হ'লে কাম কৰিব লাগে, এইটো নহয়। চবৰ মানুহক পৃথিৱীত জন্ম পোৱা এটা কাম দি পঠাইছে। এই কামটো যদি চবে ভালে কৰে, পৃথিৱীখন কিমান সুন্দৰ হ'ব। কিন্তু কামবিলাক মানুহে নকৰে। গভৰ্ণমেণ্ট চাকৰিটো এনে নহয়, এটা ৰেছপনচিবিলিটি। আজি ভাৰতবৰ্ষত যদি ধৰি লওক 1.5 কোটি মানুহে চাকৰি কৰি আছে, 2 কোটি মানুহে, এই 1.5-2 কোটি মানুহৰ কাৰণে ভাৰতবৰ্ষখন বাচি আছে। অসমত যদি 11 লাখ 12 লাখ মানুহে চাকৰি কৰি আছে গভৰ্ণমেণ্টৰ, এই 11 লাখ 12 লাখ মানুহৰ কাৰণে অসমখন মানে যিখিনি কাম হৈ আছে এইটো চলি আছে। বড়োলেণ্ডত যদি আজি আমাৰ মানে 10,000 মানুহে চাকৰি কৰি আছে, এই 10,000 মানুহৰ কাৰণে বড়োলেণ্ডত বিভিন্ন কাম কাজবিলাক বিভিন্ন ডিপাৰ্টমেণ্টে ভালকৈ চলি আছে। ইয়াৰ ভিতৰত যদি কোনোবা কামটো ভালকৈ নকৰে, এইটো মানে কেতিয়াও মানে আমি যেনেকৈ বিচাৰিছোঁ তেনেকুৱা আমাৰ ছাকচেছটো নহ'ব। সেইকাৰণে ডিউটিটো ভালকৈ কৰিবা, আৰম্ভণিৰ পৰা কাম চুৰ হ'ব নালাগে, ঠগাব নালাগে, আৰু নিজৰ ৰুল ৰেগুলেশ্যন থাকিবলৈ চেষ্টা কৰিবা। আৰু যি দায়িত্ব দিয়ে এই দায়িত্বটো ভালকৈ পালন কৰিবা। আৰু দায়িত্বটোতো নিজে নিজে ল'ব লাগে। ইমান ইণ্টাৰেষ্টিং হয়, এই বিষয়টোৱে ইণ্টাৰেষ্টিং। তো সেইকাৰণে চবকে মই অভিনন্দন জনালোঁ, শুভেচ্ছা জনালোঁ। আৰু লগতে যিখিনিয়ে চাকৰি পাইছে পৰিয়াললৈকেও মই অভিনন্দন জনাইছোঁ। এপইণ্টমেণ্টটো আজি চবে নাপাব বুলি কৈছে নেকি, অফিচত দিব কিছুমান। যিসকলে পাব, ঘৰত যাই মা দেউতাৰ লগত ভালকৈ আলোচনা কৰিব, ভালকৈ প্লেনিং কৰিব, যাহাতে
ইমান এটা দুখীয়া পৰিয়ালত এজন ল'ৰাই চাকৰি পাইছে, ঘৰৰ মানুহবিলাকৰো এটা আশা আছে। এই আশাত যাতে কোনো চেঁচা পানী ঢালি নিদিয়ে। নেক্সট দিনা যাতে ক'ব লগা নহয় যে ল'ৰাটো চাকৰি পাই একো সহায় নহ'ল, ছোৱালীটো চাকৰি পাই একো লাভ নহ'ল, নিজেহে মানে কিবা কিবি কৰিলে। এই কথাবিলাক হ'ব নালাগে। যাতে নিজৰ পৰিয়ালকো চাই মই এইটো অনুৰোধ কৰিছোঁ। মা দেউতা থাকিব আমাৰ, কাৰোবাৰ জ্যেষ্ঠ হ'ব পাৰে, কাৰোবাৰ মানে বয়স হোৱা নাই, মা দেউতাকো অলপ ভালকৈ চাবা, সেইটো আমাৰ ডিউটি। সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আজিৰ বন বিভাগৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰা আমাৰ গৌৰৱময় দূৰদৰ্শী বিটিআৰৰ চিফ এক্সিকিউটিভ মেম্বাৰ শ্ৰীযুত প্ৰমোদ বড়ো, তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ। এবাৰ আমি পুনৰবাৰ সম্বৰ্ধনা কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আমাৰ মাজত উপস্থিত EM ধনঞ্জয় বসুমতাৰী, তেখেতক আমি এখন আইৰণেৰে সম্বৰ্ধনা জনাম। তেখেতক আমাৰ সম্বৰ্ধনা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইবাৰ আমি এজন বিশেষ ব্যক্তি CSDৰ JR, তেখেতে আমাৰ এই নিযুক্তিৰ সকলো কাম কাজ তেখেতে কৰিছে। नैबे बिजाथिफोरनो थिसनलाय बिलाइ होनाय गासै हाबाफारिखौ CSDनि JR बिथाङा खामानिखौ मावदों। हरेश चन्द्र ब्रह्म बिथांखौ जोङो मान बावनो नागिरदों। बिथांनि नाजानायावनो नैबे एपइन्टमेन्ट होनाय बे हाबाफारिखौ जोङो मावफुंनो हादों। CSDनि सिगाङाव फैनो थाखाय खावलायबाय सार बिथांखौ। बिजाथि नोंथांमोना बिथांखौ सिनायना ला, बिथाङानो एपइन्टमेन्ट लेटारखौ CSD अफिस बिथांनिफ्राय मोनगोन। हरेश चन्द्र ब्रह्म, आखाइ खबना हो बयबो। धन्यबाद থাকিল। এইবাৰ আমি নিযুক্তি পত্ৰ প্ৰদান কৰিব বিচাৰিছোঁ। আমাৰ মাজত দুৰ্গা চেত্ৰী, তেখেতক মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ফৰেষ্টাৰ 1 দুৰ্গা চেত্ৰী নিযুক্তি পত্ৰ প্ৰদান কৰিব আমাৰ তামুলপুৰ কনষ্টিটুৱেঞ্চিৰ MLA শ্ৰীযুত জলেন दैमारी। দুৰ্গা চেত্ৰী নেক্সট খঞ্জন নাথ, তেখেতক মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ফৰেষ্টাৰ 1 খঞ্জন নাথ। थिसनलाय बिलाइ गथायगोन जोंनि गेजेराव बाहागो लानो हानाय EM धनन्जय बसुमतारी, तेखेतक नियुक्ति पत्र प्रदान কৰিব কাৰণে অনুৰোধ জনাইছোঁ। খঞ্জন নাথ ফৰেষ্টাৰ গ্ৰেড 1। रोहित बासनेट धन्यबाद থাকিল। बिनि उनाव जोङो रोहित बासनेट बिथांखौ जौसाङाव फैनो थाखाय खावलायबाय। बिथांनि एपइन्टमेन्ट लेटारखौ होगोन CSD सार सुमन महापात्र। सारक अनुरोध जनाइछु। CSD
ফৰেষ্ট ডিপাৰ্টমেণ্ট সুমন মহাপাত্ৰ তেখেতে নিযুক্তি পত্ৰ প্ৰদান কৰিব তেখেত ৰোহিত বাসনেটক নেক্সট মঞ্চত আহিব ৰাদাস বড়ো ৰাদাস বড়ো তেখেতৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব আমাৰ MCLA হেমন্ত কুমাৰ ৰাভা এইবাৰ মঞ্চত আহিব ধ্ৰুৱজিৎ বড়ো ফৰেষ্টাৰ 1 নিযুক্তি পত্ৰ প্ৰদান কৰিব বাক্সা ফৰেষ্ট ডিভিজনৰ DFO স্যার প্রদীপ কুমার ভূয়ান ধ্রুবজিৎ বড়ো ইয়াৰ পিছত আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম বিনয় নিৰলা তেখেতক আহিব কাৰণে জনাইছো বিনয় নিৰলা ফৰেষ্টাৰ 1 নিযুক্তি পত্ৰ প্ৰদান কৰিব ৰিটায়াৰ্ড ডেপুটি ফিল্ড ডাইৰেক্টৰ মানাস টাইগাৰ ৰিজাৰ্ভৰ RN বড়ো সাৰবনৰ জনাইছো ইয়াৰ পিছত মঞ্চত আহিব সুমন বসুমতাৰী ফৰেষ্টাৰ 1 সুমন বসুমতাৰীৰ পিছত আহিব জেমছ বসুমতাৰী নিযুক্তি পত্ৰ প্ৰদান কৰিব আমাৰ তামুলপুৰ সমষ্টিৰ বিধায়ক স্যাৰ জলেন ডেমাৰী জেমছ বসুমতাৰী তেখেতক আহিব কাৰণে জনাইছো দুইটাকো আমাৰ MLA তেখেতে নিযুক্তি পত্ৰ প্ৰদান কৰিব জেমছ বসুমতাৰী EM ধনঞ্জয় বসুমতাৰী তেখেতে নিযুক্তি পত্ৰ প্ৰদান কৰিব জেমছ বসুমতাৰীলৈ এবাৰ ফৰেষ্ট গাৰ্ড মৃদুল দাস মঞ্চত আহিব কাৰণে জনাইছো মৃদুল দাসৰ পিছত আহিব অংকৰ বৈশ্যৰ পিছত আহিব মেৰাজুল আলী মৃদুল দাসক নিযুক্তি পত্ৰ প্ৰদান কৰিব আমাৰ MCLA হেমন্ত কুমাৰ ৰাভা মৃদুল দাস অংকুৰ বৈশ্য আছে ন নিযুক্তি পত্ৰ প্ৰদান কৰিব অংকুৰ বৈশ্যক ডক্টৰ C ৰমেশ IFS ফিল্ড ডাইৰেক্টৰ মানস টাইগাৰ ৰিজাৰ্ভ অংকুৰ বৈশ্য ফৰেষ্ট গাৰ্ড মেৰাজুল আলী আছে ন আহক মেৰাজুল আলী তেখেতক নিযুক্তি পত্ৰ প্ৰদান কৰিব শ্ৰী শশীধৰ ৰেড্ডি IFS ডেপুটি ডাইৰেক্টৰ মানস টাইগাৰ ৰিজাৰ্ভ নিকুঞ্জ বড়ো ইয়াৰ পিছত ভাস্কৰ ৰামচিয়াৰী নিকুঞ্জ বড়ো মঞ্চত আহিব নিযুক্তি পত্ৰ প্ৰদান কৰিব তামুলপুৰ কনষ্টিটুৱেঞ্চিৰ MLA স্যাৰ জলেন ডেমাৰী নিকুঞ্জ বড়ো ভাস্কৰ ৰামচিয়াৰী তেখেতক নিযুক্তি পত্ৰ প্ৰদান কৰিব আমাৰ এডিশনেল PCCF কাম CSD সুমন মহাপাত্ৰ তেখেতক নিযুক্তি পত্ৰ প্ৰদান কৰিব কোন জানিছো
কংকৰ দাস আছে নেকি নাই ন কংকৰ দাস আছে আহক ইয়াৰ পিছত নন্দ ব্ৰহ্ম হাত উঠাব যদি আছে নাই ন কংকৰ দাস তেখেতক নিযুক্তি পত্ৰ প্ৰদান কৰিব আমাৰ MCLA হেমন্ত কুমাৰ ৰাভা ছাৰক পত্ৰ প্ৰদান কৰিব জনাইছো সহদেৱ নাৰ্জাৰী আছে ন সহদেৱ নাৰ্জাৰী আছে উমেশ বড়ো আছে না নাই কিয়া না সহদেৱ আছে সহদেৱ নাৰ্জাৰী ন ওকে শশীধৰ ৰেড্ডি ডেপুটি ডাইৰেক্টৰ মানস টাইগাৰ ৰিজাৰ্ভ ফৰেষ্ট তেখেতে নিযুক্তি পত্ৰ প্ৰদান কৰিব সহদেৱ নাৰ্জাৰীক হাত চাপৰি দিব সকলোৱে আচ্ছা নন্দ ব্ৰহ্ম নন্দ ব্ৰহ্মক নিযুক্তি পত্ৰ প্ৰদান কৰিব EM ধনঞ্জয় বসুমতাৰী তেখেতক পত্ৰ প্ৰদান কৰিব কাৰণে জনাইছো উমেশ বড়ো অহা নাই ন আনুষ্ঠানিকভাৱে আমি এইকেইজনক নিযুক্তি পত্ৰ প্ৰদান কৰিলোঁ जोङो दिनैनि हाबाफारियाव बिथांमोनखौ फरेस्ट गार्ड आरो फरेस्टार 1 बिथांमोननो जोङो थिसनलाइ बिलाइखौ गथायबाय आरोबाव माखासे जाय बिथांमोना सायख'जादों बिथांमोननि थिसनलाइ बिलाइखौबो गथायनाय जागोन बिनि सिगांनो जोङो बिबुंथि लाखिनाय बे हाबाफारिसिम आवगायनो सानदों जोंनि तामुलपुर समष्टिनि मानिजाथाव MLA सार जलेन दैमारी बिथांखौ दिनैनि हाबाफारिजों लोब्बा लाखिनानै बिबुंथि लाखिनो थाखाय खावलायबाय ধন্যবাদ জনাইছো আজি সকলৰ কাৰণে বিশেষ দিন বুলি মই ক'ব বিচাৰিছো অলপ ফূৰ্তি লাগিছে না নাই আৰু টেনচন দেখা পাইছো অলপ কাৰণ সকলোৱে আজি এপইণ্টমেণ্টটো হাতে হাতে ঘৰত লৈ যাব পাৰিলে বেছি বেটাৰ হ'ল হয় না নহয় এইটো মা দেউতা আহিছে না মা দেউতা ওকে সব পাই যাব হোৱাটছআপত গতিকে মই আজি আমাৰ ফৰেষ্টাৰ 1 আৰু ফৰেষ্টাৰ গাৰ্ডৰ এপইণ্টমেণ্ট যি ডিষ্ট্ৰিবিউশ্যন ইয়াত উপস্থিত আমাৰ সন্মানীয় BTRৰ EM আমাৰ ধনঞ্জয় ডাঙৰীয়া MCLA হেমন্ত কুমাৰ ৰাভা ডাঙৰীয়া লগতে আজি ইয়াত উপস্থিত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ CSDৰ লগতে সন্মানীয় বিষয়ববীয়াসকল আৰু ইয়াত উপস্থিত আমাৰ পাৰ্টিৰ বিষয়ববীয়াসকল আৰু BTRৰ বিভিন্ন অঞ্চলৰ পৰা এপইণ্টমেণ্ট নিবলৈ অহা মোৰ সন্মানীয় ব্যক্তিসকল আৰু সাংবাদিক বন্ধুসকল মই বেছি দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই যেহেতু সকলোৱে আজি অলপ ফূৰ্তিত আছে আৰু আমাৰ আজিৰ সেই এপইণ্টমেণ্টত লাগি কষ্ট কৰি আমাৰ প্ৰচেছ কৰাৰ কাৰণে BTRৰ সন্মানীয় জনপ্ৰিয় প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ BTRৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু BTRৰ অল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা CSDৰ পৰা আৰম্ভ কৰি আমাৰ সকলো ডিপাৰ্টমেণ্টৰ সন্মানীয় বিষয়ববীয়াসকলক মই ধন্যবাদ জনাইছোঁ গতিকে আজি সকলৰ কাৰণে যিসকল আমাৰ আজি এপইণ্টমেণ্ট পাইছে অলপ পিছৰ সকলোৱে হোৱাটছআপত এপইণ্টমেণ্টখন পাব হাৰ্ড কপিও নিশ্চয় আমি কম সময়ৰ ভিতৰত পাব এটা কথাটো হ'ল আমি যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া BTR প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল সেই সময়ৰ পৰা আমাৰ এটা প্ৰতিশ্ৰুতি আছিল এটা চেষ্টা আছিল এটা প্ৰয়াস আছিল আমি যিকোনো প্ৰকাৰে BTR অঞ্চলত আমি নিকা নিযুক্তি দিয়াৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ সেই হিচাপে আজি বিভিন্ন ডিপাৰ্টমেণ্টত আজি BTR চৰকাৰৰ তৰফৰ পৰা
আমি এপইণ্টমেণ্ট দিবলৈ সক্ষম হৈছোঁ আমাৰ অহাকালিও নিশ্চয় অহাকালি বা পৰহিত লাগি আমাৰ গ্ৰেড 4 বা আমাৰ PCDC চেয়াৰ ছেক্ৰেটাৰী সেইবিলাকৰ এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন হ'ব ইয়াৰ বাহিৰেও আমাৰ টেডৰ শিক্ষকবিলাকক এপইণ্টমেণ্ট দিয়াৰ কাৰণেও প্ৰচেছ চলি আছে গতিকে আজি আমি বিভিন্ন ডিপাৰ্টমেণ্টত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি এপইণ্টমেণ্ট দিয়াৰ কাৰণে ইয়াত কাম কৰি আছোঁ তো মই এপইণ্টমেণ্টৰ কথাত এইখিনি কথা কৈছোঁ তো ইয়াৰ বাহিৰেও মই আজি নতুনকৈ নিযুক্তি পোৱাসকলক দুটামান কথা ক'ব বিচাৰিছোঁ ফৰেষ্ট গাৰ্ড এণ্ড ফৰেষ্ট গ্ৰেড 1 ফৰেষ্টাৰ 1 এণ্ড ফৰেষ্ট গাৰ্ড সকলোকে মই এটা কথা অনুৰোধ জনাম আমাৰ কোনোবাই মোটা 40 বছৰ চাকৰি পাব ইয়াতে কোনোবাই এজ হয়তো 20 হ'ল কোনোবাই হয়তো 30 হ'ব পাৰে কোনোবাই 30 বছৰ চাকৰি পাব কোনোবাই 40 বছৰ চাকৰি পাব 60 ইয়াৰ্ছৰ লাগি হয়তো আমি চাকৰি পাম মই সেই 60 ইয়াৰ্ছত এটা অনুৰোধ কৰিব বিচাৰিছোঁ 60 ইয়াৰ্ছত লাগি এটা কাম কৰিবলৈ মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ 60 बोसोरसिम मोनसे खामानि मावलांनो थाखाय आं जोंनि जायफोर दिनै सायख'जादों बिथांमोनखौ खावलायनो लुबैदों 60 বছৰ লাগি কৰিব লাগিব এইটো কিন্তু কামটো কি কাম হ'ব পাৰে মোৰ অনুৰোধহে মোৰ অৰ্ডাৰ নহয় সেইটো কাম প্ৰতিটো মাহত আপোনালোকে য'তে নাথাকক আপোনালোকে জাগা এটাৰ চাই এটা গছ ৰুব লাগিব পাৰিব না নাই মাহত এডাল গছ তো 60 বছৰ লাগি আমি চাকৰি কৰিলে 60 বছৰ লাগি এডাল আমি গছ ৰুব লাগিব কিমানে গছ ৰুব পাৰিব হাত দাঙাচোন এডাল গছ ৰুব লাগিব মাহত এডাল থ্যাংক ইউ মাহত এডাল গছ যেতিয়া লাগি চাকৰিত থাকিব 60 বছৰ লাগি এডাল যদি আমি গছ ৰুওঁ তেতিয়া হলে আপোনালোকৰ চাকৰি ৰিটায়াৰ হোৱাৰ পিছত এখন ফৰেষ্ট আমাৰ নিৰ্মাণ হৈ যাব আৰু আপোনালোকে য'ত চাকৰি কৰিবলৈ যাব আপোনালোকৰ নাম থাকিব সেই গছটো কতবা কোণাত ৰোৱাটো মই কোৱা নাই সেই গছটো সেফকে ৰুই সেই গছটো ডাঙৰ দীঘল হোৱাত লাগি যাতে অলপ যত্ন কৰিব পাৰে ইয়াৰ কাৰণে ব্যৱস্থা কৰি থৈ আহিব লাগে মই এইটো অনুৰোধ জনাইছোঁ এটা কথাটো হ'ল আজি এপইণ্টমেণ্ট পালে অহাকালিৰ পৰা আমাৰ পোষ্টিঙৰ মানে দৌৰি লাগিব মোক উত্তৰত দিয়ক হয় না নহয় মানে এতিয়া অলপ পিছত হয়তো CSD ডাঙৰীয়াটো ফোন আহিবও পাৰে ছাৰ মোৰটো উত্তৰত দিয়ক বুলি আৰু হয় না নহয় কোনোবা ভাবিছে কিজান মনে এই মোৰটো ঘৰৰ ওচৰত পালে ভাল আছিলে মানে চিফ ছাৰ ডাঙৰীয়া যিটো কথা কৈছে আমি চাকৰিটো সদায় মেণ্টেলি প্ৰিপেয়াৰ হৈ থাকিব লাগে এনি প্লেছত আমি জব কৰিম এইটো হয়তো মানাসৰ লাষ্ট বৰ্ডাৰতো হ'ব পাৰে এইটো কোনটো ৰাইমনাৰ কোনোবা কোণাটো হ'ব পাৰে এনি প্লেছ আমাৰ মেণ্টেলি প্ৰিপেয়াৰ হৈ থাকিব লাগে এইটো হ'ল মোৰ গভৰ্ণমেণ্ট জব মই সাৰ্ভিস দিব আহিছো যিকোনো পৰিবেশত যিকোনো কোণা যিকোনো প্লেছত মই চাকৰি কৰিবলৈ খাজু আছো সেই কথাটো যেতিয়া মেণ্টেলি প্ৰিপেয়াৰ হৈ থাকিব তেতিয়া সকলে চাকৰি কৰি ভাল পাব তেতিয়া সকলে চাকৰি কৰি হ্যাপি ফিল কৰিব আদাৰৱাইজ কি হ'ব মোৰ চাকৰিটো ইমান দূৰত ঘৰত আহিলে নাযাও লাগি থাকিব এটা চাওক আমাৰ তাত বহুত আহে স্যাৰ মোৰ চাকৰি ধুবুৰীত মোৰ চাকৰি উমুগত স্যাৰ ট্ৰান্সফাৰ কৰি দিব লাগে আপুনি ৰিকমেন্ডেশন দিব লাগে আপুনি লিখি দিব লাগে মই তেতিয়া কওঁ কিন্তু আমাৰ যে বহুত সোলজাৰ্স এই সকল যে জম্মু কাশ্মীৰত চাকৰি কৰি আছে ঘৰত এবাৰো দেখা নাপায় তাৰ বাচ্চাটো কি কৰি আছে তাৰ ফ্যামিলিটো কি কৰি আছে ইমান দূৰত থাকে লেট আজি চাকৰি কৰি আছে কিমান দূৰত চাকৰি কৰি আছে আজি আমাৰ ঝাৰখণ্ডত যত মাওইছৰ ইমান কি এটা ভয়ানক ঠাই বিলাকত চাকৰি কৰি আছে তো আমি ইমান আজাদি চাকৰি পালেও আমাৰ কেতিয়াবা কি হয় ওচৰত বিচাৰি থাকে ইয়াৰ কাৰণে ওচৰত পালে ভাল কিন্তু নাপাবও পাৰে কেতিয়াবা ওচৰত নাপাবও পাৰে কিন্তু ওচৰত নাপালে বুলি চাকৰিটো একদম টেনচনত কৰি থাকিলে ভাল নহব ইয়াৰ কাৰণে আপোনালোক ইয়াত ম্যাক্সিমাম ইউথ হয় ইয়ং হয় এনাৰ্জেটিক হয় সকলোৱে গতিকে এটু কাৰণে মই অনুৰোধ জনাম পোষ্টিংটো লৈ টেনচন ল'ব নালাগে পোষ্টিংটো লৈ টেনচন ল'ব নালাগে ইয়াৰ কাৰণে হেতু কথা মই অনুৰোধ জনাইছো এটা প্ৰ্যাকটিক্যাল কথাটো হ'ল আজি ফৰেষ্ট গাৰ্ড বা ফৰেষ্টাৰ 1 গাৰ্ড বিলাক আজি বহু এতিয়া হাতী মানুহৰ যেটো কনফ্লিক্ট
এইটো যথেষ্টখিনি আহিছে আৰু আজি মই ভাবোঁ আজি ফৰেষ্ট গাৰ্ড এপইণ্টমেণ্ট হোৱাৰ পিছত মই ভাবোঁ বহুখিনি সমস্যা সমাধান হৈ গ'ল আমাৰ গাৰ্ড নাছিলে ফৰেষ্টাৰ 1 নাছিলে অফিচাৰ নাছিলে আজি এপইণ্টমেণ্ট হোৱাৰ পিছত আমি বহু ঠাইত আমাৰ এতিয়া হাতীৰ পৰা মানুহক আমি ছেভ কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ এটা কি হয় ইয়াতে কেতিয়াবা আমি ফোন কৰি দিওঁ ৰেঞ্জাৰবিলাকক তেতিয়া ৰাতি 2টা বাজে যে অমুকৰ হাতীয়ে ঘৰ ভাঙি আছে আপোনালোকে যাব লাগে 2জন চিপাহী লৈ গুচি যায় 2টা বাজাত হ'লেও কিন্তু ফৰেষ্টাৰবিলাকে ৰেঞ্জাৰবিলাকে ফৰেষ্ট গাৰ্ডবিলাকে কিন্তু কোৱাৰ লগে লগে গুচি যায় এটা আপোনালোকে ইয়াতে ৰেডি থাকিব লাগিব এটা নতুন নতুন চাকৰি পাইছে টোপনি ভাল মাৰিব কালিৰ পৰা যেতিয়া বন্দুকটো লৈ ফৰেষ্টত যাব লাগে চাকৰিটো কিয় কৰিলোঁ মই এই চালে ৰাতিপুৱা ৰাতি 2টা বাজাত নহয়তো 2টাত লাগিতো আমি টোপনি মাৰি আছিলোঁ আৰামছে কেতিয়াবা 4টা বাজাত যাব লাগিব 4টা বাজাত যাব লাগিব এই হাতী ঘৰ ভাঙিছে বোলে মানুহ মাৰিছে বুলি যাব লাগিব তেতিয়া ভাবিব চালা চাকৰি নকৰাই ভাল আছিল নেকি 7টাত লাগি টোপনি মাৰিব পাৰিছিলোঁ আগতে 7টাত লাগি টোপনি মাৰাটো থাকিবও পাৰে আৰামছে মা দেউতাৰ হোটেলত ভাত খাই আছিলোঁ টেনশ্যন নাই এতিয়া বোলে একদম ৰাতিপুৱা 3টাতে উঠি বোলে জংগলে জংগলে হাতী খেদিব লাগে কি চাকৰি কৰিলোঁ বুলি ভাবিব পাৰে কোনোবাই তো ইয়াৰ কাৰণে সেইবিলাকৰ পৰিৱেশ আৰু এইটো 100% আহিব আপোনালোকৰ 100% আহিব এই প্ৰব্লেমছটো মানে 4টা 3টা 2টা বাজাত যাব লগাটো 100% আহিব ইয়াৰ কাৰণে আজি এপইণ্টমেণ্ট লোৱাৰ পিছতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া যিটো কৈছে আমি 100% চাকৰিটো মেণ্টেলি প্ৰিপেয়াৰ হৈ কৰিব লাগিব তো মই সেইটো কথাই অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকক চাকৰিটো ইন প্ৰেক্টিকেল আমি বহু কথাই একচেপ্ট কৰিব লাগিব আমি যেতিয়া মাষ্টাৰ চাকৰি কৰিছিলোঁ মই যেতিয়া টিউটৰ হিচাপে আমি চাকৰি পাইছিলোঁ প্ৰমোদ বড়ো ছাৰে আমাক কোকৰাঝাৰৰ চাকৰি এপইণ্টমেণ্ট দিছিল বিধায়ক হোৱাৰ আগত তেতিয়া ইয়াৰ আগততো মই প্ৰাইভেট স্কুলত আছিলোঁ যিহেতু এখন প্ৰাইভেট স্কুল আছিলোঁ মোৰ বন্ধু এজন দেখা পোৱা হেন পাই আছোঁ মই আমাৰ আগত লগ পোৱা বন্ধু স্কুল একেলগে আগত বহি আছে তো আমি সদায় মেণ্টেলি প্ৰিপেয়াৰ হৈ গৈছিলোঁ যে মই 8:30 স্কুলত যাই পাবই লাগিব মোৰ দৰমহা কিমান পাইছোঁ ইয়াৰ লগত মোৰ মেটাৰ নাছিল দৰমহাৰ লগত মেটাৰ নাই কামটো আপুনি 1000ৰ দৰমহাৰ চাকৰি কৰিছে না 1500 কৰিছে ইয়াৰ লগত মেটাৰ নাই ডিউটিৰ লগতহে মেটাৰ মোৰ ডিউটি 8:30 যাই পাব লাগে মই 8:30 যাই পাম বাছ সেইখিনিতো ইয়াৰ কাৰণে আপোনালোকৰতো চিফ ছাৰে যিটো ডিউটিৰ কথাটো কৈছে কেতিয়াবা ডিউটিটো আপোনালোকৰো যিটো শিফটিং থাকিব কোনোবা ডে থাকিব কোনোবা নাইট থাকিব তো ইয়াৰ কাৰণে আপোনালোকৰ যেতিয়া সময় দিয়া থাকে সেই সময়মতে আপোনালোক ডিউটিত কৰিব লাগিব সেইখিনি মই অনুৰোধ জনাইছোঁ আৰু বিশেষ ক'ব বিচৰা নাই আমাৰ EM ডাঙৰীয়া আছে CSD আছে আমাৰ MCLA ডাঙৰীয়া আছে নিশ্চয় সকলোৱে অলপ আপোনালোক শুভেচ্ছা দিব ইয়াৰ কাৰণে আপোনালোক অলপ ধৈৰ্য ধৰক আমাৰ গাৰ্জেন আছে মা দেউতা আহিছে মা দেউতা আমাৰ কিমান আহিছে গাৰ্জেন কিমান আছে ইয়াতে হাত ডাঙৰচোন অলপ ভাল লাগিছে না আপোনালোকৰ ঠিক আছে এটা গাৰ্জেন মই ইয়াৰ কাৰণে প্ৰথমে কৈছোঁ মা দেউতাই মই এটা মোৰ প্ৰেক্টিকেল কথা কৈ শেষ কৰিম দেই যেতিয়া আমাৰ আসাম কমাণ্ডো অমিত শ্বাহ ডাঙৰীয়া আহিছিলে আসাম কমাণ্ডোত যেতিয়া আমাৰ এইটো লাষ্ট দিনা লাষ্টত যেতিয়া এইটো কি কয় মোৰ বেছি কিবাত নাই যেতিয়া ট্ৰেইনিং চেছ হৈ যেতিয়া ইয়াতক আমাৰ নেহেৰু ষ্টেডিয়াম ইয়াত প্ৰগ্ৰাম কৰিছিলে ইয়াৰ পিছত যেতিয়া ওলাই আহিল সকলোৱে মাক টপি পিন্ধাইছে নিজৰ দেউতাক মাক টপিটো পিন্ধাইছে বন্দুকটো ল'ব দিছে ইমান এটা ইমাজিনেশ্যন ইমান এটা ভাল পৰিৱেশ হেপী এটা পৰিৱেশ আছিলে আৰু আজিও ছেম পৰিৱেশ ইয়াত মই দেখিছোঁ আপোনালোকে এতিয়া মা দেউতাক লৈ আহিছে এইটো চবচে বহুত ডাঙৰ কাম এইটো মা দেউতাক আজি এপইণ্টমেণ্ট নিয়াৰ সময়ত আনাৰ কাৰণে মই সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু এইটো কণ্টিনিউ হ'ব লাগিব মা দেউতাক আপোনালোকে একেলগে লৈ যাব লাগিব আৰু মা দেউতাই বহুত কষ্ট কৰি ইমানৰ লাগি চাকৰি পোৱাৰ লাগি লৈ আহিলে ইয়াৰ কাৰণে মা দেউতাক আনি আৰু এপইণ্টমেণ্ট পোৱাৰ পিছত চিফ ছাৰে কোৱাৰ নিচিনা একেলগে আমি চলাই লৈ যাব লাগিব পৰিয়ালটো সেইখিনি কথাটো ক'লোঁ আৰু শেষত আকৌ এবাৰ মই অনুৰোধ জনাম BTR চৰকাৰ সদায় ৰাইজৰ চৰকাৰ ৰাইজৰ হকে কাম কৰা চৰকাৰ কোনোবাই ভাল পোৱা বেয়া পোৱা থাকিবই কিন্তু আমাৰ প্ৰতিশ্ৰুতি হ'ল আমি BTRখন
ভাৰতৰ ভিতৰত অন্যতম এখন কাউন্সিল আমি কৰিব বিচাৰিছোঁ, যিটো কাউন্সিলত আমাৰ ইউথসকলৰ ড্ৰিম এচিভ কৰিব পাৰোঁ, যিটো কাউন্সিলত আমি জাতি জনগোষ্ঠী একেলগে আগবাঢ়ি যাব পাৰোঁ, যিটো কাউন্সিলত আমাৰ ল'ৰা ছোৱালী নিজৰ সপোনটো বাস্তৱ কৰিব পাৰোঁ। কোনোবাই ডক্টৰ হ'ব বিচাৰে, কোনোবাই ইঞ্জিনিয়াৰ হ'ব বিচাৰে, কোনোবাই ডিফাৰেণ্ট ডিপাৰ্টমেণ্টত চাকৰি কৰিব বিচাৰে, সেই সুযোগটো আমি বিটিআৰত দিব বিচাৰিছোঁ। আৰু ইয়াৰ কাৰণে প্ৰমোদ বড়ো মাত্ৰ এনেকুৱা এজন ব্যক্তি, যি ব্যক্তি আজি সকলোৰ সমস্যা একেলগে সমাধান কৰি এই সুস্থ এটা পৰিৱেশ গঢ়াৰ কাৰণে কাম কৰি আছে। ইয়াৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ, আমাৰ সকলোৱে ভালকৈ কাম কৰক, য'ত পষ্টিং হয় ইয়াৰ লগত একো ভাবিব নালাগে, পষ্টিংটো ভালকৈ কৰক, ভালকৈ কাম কৰক, সেইখিনি মই অনুৰোধ জনাইছোঁ। আৰু বিটিআৰ চৰকাৰৰ তৰফৰ পৰা আকৌ এবাৰ শুভেচ্ছা জনাইছোঁ, আৰু আপোনালোকেও নিশ্চয় চৰকাৰক শুভেচ্ছা আৰু মৰম আশীৰ্বাদ কৰিব বুলি আশা ৰাখি মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। বক্তব্য প্ৰদান কৰা আমাৰ তামোলপুৰ কনষ্টিটুৱেঞ্চিৰ সন্মানীয় বিধায়ক শ্ৰীযুত জলেন दैमारि, তেখেতলৈ ধন্যবাদ জনাইছোঁ। सार बिथांनिसिम साबायखर जासिबाय। दानिया बिबुंथि होनो हांख्रायनो सानदों बिटिआरनि इएम सार धनन्जय बसुमतारी, तेखेतक बक्तव्य प्रदान करिब কাৰণে অনুৰোধ জনাইছোঁ। नमस्कार, खुलुमबाय। दिनै जोंनि बड'लेण्ड सरकारनि जे फरेस्ट डिपार्टमेन्टनि थिसनथाइ बिलाइ राननाय हाबाफारियाव बाहागो लानो हानाय जोंनिफ्राय ओंखारलांनाय जोंनि भिजनारि लिडार बिटिसिनि चिफ मानगोनां प्रमोद बर' बिथां आरो बेयावनो बाहागो लानो हानाय बे समष्टिनिनो एमएलए जलेन दैमारि बिथां आरो आमार एमसिएलए सन्मानीय राभा डांगरिया, ইয়াত उपस्थित मोर सन्मानीय सीएसडी डांगरिया, ইয়াত उपस्थित मोर सन्मानीय मानास नेशनल पार्कर फिल्ड डायरेक्टर डांगरिया, डिप्यूटी डायरेक्टर डांगरिया, मोर सन्मानीय रिटायर्ड डिप्यूटी डायरेक्टर बड़ो डांगरिया, मोर सन्मानीय डिएफओ डांगरिया, सन्मानीय फरेस्ट डिपार्टमेंटर बिखया कर्मचारी डांगरिया सकल, सन्मानीय गार्जेन सकल, सन्मानीय नियुक्ति पत्र लबोलै आहा मोर मरमर फरेस्टार 1 फरेस्टार गार्ड सकल और सन्मानीय इलेक्ट्रिक मीडिया बंधु सकल, আজি हसा हसिके এটা गौरव अनुभव হৈছো। আজি আমি বিটিআর সরকার हसा हसिके আমি ফরেস্ট ডিপার্টমেন্টের রক্ষণাবেক্ষণ করার কারণে যিসকল ব্যক্তিক আজি আজি নিযুক্তি প্রদান কৰিব পাৰিলো আমি हसा हसिके खुशी। जों बयबो गोजोनदोंना, मोजां मोनदोंना, ভাল পাইছেনে আপোনালোকে? खुशी হৈছে না নাই? একো কথা নকয়। खुशी হৈছে না নাই? হৈছে। আপোনালোকে खुशी হৈছে, তাতকৈ আমি বেছি खुशी হৈছো। আপোনালোকে खुशी হৈছেই হৈছে, মই মানি লৈছো, তাতকৈ বেছি खुशी আমি। কিন্তু আপোনালোকক এপইন্টমেন্ট দিয়াৰ কাৰণে আমি खुशी কৰা নাই। नोंथांमोननि एपइन्टमेन्ट होनो हानायाव जोंहा गोजोननाय गैयाब्लाबो बांसिन गोजोननाय दङ बहाय। बेसिकली खुशी खत आमार जिमान फरेस्टर प्रभारिटी आछे, फरेस्टर जीव जन्तु आछे,
ফৰেষ্টৰ জীৱ গছ গছনি আছে এই গছ গছনি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আজি আমি কমপ্লিটলি সাকসেস হবলৈ গৈ আছে বেয়াवसो जोंहा बांसिन गोजोननाय दं আমি আপোনালোকৰ মুখ চাই আমি চাকৰি দিয়া নাই नोंथांमोननि मोखां नायनानै जों दिनै साकरि नोंथांमोननो होआखै नोंथांमोना इन्टारभिउ होनानै जे रोंगौथि बे रोंगौथिखौ नोंथांमोनहा दिन्थिनो हानायनि उनावहाय जों बासिनानै लादों दिहुननानै लादों जे नोंथांमोननि बे खामानिनि गेजेरजों जोंनि हाग्रानि जिब जुनार दंफां लाइफां गासैबो फरेस्ट जोंनि प्रपार्टिया गासैबो सेफ जासिगोन बेयाव जोंहा बांसिन गोजोननाय दं बेयाव जोंहा बांसिन गोजोननाय दं मानोना दिनैनि दिनावहाय जोंनि बे खोथाखौ खोनासंनोलिया আজিৰপৰা আমি কথাটো শুনিব নালাগে যে উমুক নেশনেল পাৰ্কত উমুক জায়গাত শিকাৰী হৈছে ইয়াত সোনকালে ৰেড কৰিব লাগে তেতিয়া আমাক ডাইৰেক্টৰ সাহেবে আগতে কৈছিল নাই আমাৰ ষ্টাফে নাই কি কৰিম আমাৰ ৰেঞ্জাৰ বিলাকে কয় নাই ষ্টাফ নাই কি কৰিম এনেকুৱা কাৰণত আমি কেতিয়াবা শিকাৰীক মানে জড ৰেড কৰি এৰেষ্ট কৰিব লাগে তেতিয়া কেতিয়াবা আমি সাকসেস কৰিব পৰা নাই माब्लाबा जों फैलार जादों नाथाय दिनैनि दिनावहाय जोंनियाव कुनु पयते जोंनो स्टाफ शर्टेज गैलिया दिनैनि दिनावहाय जोंनाव गासिबो दिनैयाव दंखाजोबसै बेयाव जोंहा कुनु खम गैलिया आं मुजिया মই फरेस्ट डिपार्टमेन्टत कुनु साकरि কৰা नासुलु फरेस्ट डिपार्टमेन्ट मानास नेशनेल पार्कत মই 25 বছৰ বিনা দৰমহাত কাম কৰিছো 25 বছৰ এই 25 বছৰত মানাস নেশনেল পাৰ্কত মই এমেন আপন হৈ গৈছো মই নিজেই ক'ব নোৱাৰো কি কাৰণত ইমান বলিয়া হৈ গৈছিল মই জংগলত নিজে এজন দুজন লৰাসকলক লৈ নিজে ডিউটি আৰম্ভ কৰিছিলো শিকাৰীবিলাক এৰেষ্ট কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিলো জীৱ-জন্তু বচাবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিলো আমাৰ ইয়াত Deputy Director Aren Boro Danguri গম পাব এই ধনঞ্জয় বসুমতাৰে মানাস নেশনেল পাৰ্কৰ কাৰণে কি কাম কৰিছিল মিছিয়া মই নিজে নাজানো কোনটো কোনাত কোন থাকি পেলাই কোট শিকাৰী এৰেষ্ট কৰিছিল কোনটো কোনাত মই শিকাৰীৰ লগত কাউন্টাৰ কৰিছিল মই নিজে ক'ব নোৱাৰে এনেকা অৱস্থা মই কাম কৰিছো কিন্তু আজি আপোনালোকে এপইণ্টমেণ্ট পাইছে এপইণ্টমেণ্ট পাৱাৰ পাছত যদি নিজৰ ডিউটি ভালকৈ নকৰে তেতিয়া হলে বহুত দুখ থাকিব আমাৰ দুখ মনাই থাকেন जोंहा দিনैहाय जोङो हाग्रा मानास नेशनेल पार्कखौ जोङो रैखा खालामनो थाखाय जोंनाव गोबां स्टाफनि शर्टेज दंमोन बै समावहाय दिनै जोंनो गुबुन बायदि शर्टेज जानानै नंलिया जोङो दिनैहाय আজি যিসকল ব্যক্তিয়ে ফৰেষ্ট গাৰ্ড পাইছে ফৰেষ্টাৰ 1 পাইছে ফৰেষ্টাৰ 1 তো একেবাৰে ডেপুটি ৰেঞ্জাৰ এসএফ লৈকে যাব পাৰে दिनै नोंसोरो बिराद बिराद मोनसे बिबान मोनबाय बे बिबानखौ मोजाङै बुजिलायनानै डिउटिखौ मावोब्ला बे निश्चय मोजां जागोन आरो नोंथांमोननि पारफरमेन्स नोंथांमोननि फिडबेक बे जोबोद मोजां जानांगोन नोंथांमोननि जि साकरि बे साकरिया न'आव जनानै दरमा मोननाय नङा खामानि मावनांगोन फिल्डआव थांनांगोन आरो जोंना जिहेतु बे बडलेण्ड हालामाव सबसे देरसिन नेशनेल पार्कआनो जाहैबाय मानास नेशनेल पार्क जेराव गान्दा मैदेर मुसा गासिबो जिब जुनार थायो आरो बे जायगायावनो बांसिन शिकारिफ्रा माब्लाबा हान्टिं खालामो आरो बे जायगायाव जुदि जों दिनै बासायनो हायाब्ला जोंनि बडलेण्डआ मोनसे गिदिर खहा जागोन মই বেছি দীঘলীয়া বক্তব্য নাৰাখো মই আশা কৰিছো সকলোৱে আজি যেটো এপইণ্টমেণ্ট বা নিযুক্তি পত্ৰ লবলৈ আহিছে আপোনালোকক একদম ডাঙৰ এটা কংগ্ৰেচুলেশ্যন দিছো आं नोंथांमोन बयनिसिमबो एकदमबारे गिदिर मोनसे कंग्रेचुलेशन जासिबाय आरो बेनि गेजेरजोंनो नोंथांमोना नोंथांमोननि पजिशन आरो जोंनि हाग्रामा बा जोंनि बे हाग्रा ओनसोलखौ मोजाङै रक्षणाबेक्षण खालामनो हागोन आरो नोंसिनि डिउटिनि गेजेरजोंनो दिनैनि हाग्रानि जिब जुनार दंफां लाइफां गासिबो मिनिगोन रंजागोन बेखौनो मिजिंथिनानै आंनि बुंनायखौ एसेयावनो फोजोबबाय गोजोन्थों नमस्कार